কবিতার শিরোনাম পৃথিবীর অসুখ। রচনা নিকিতা শিবম, আবৃত্তি পরাগ জেনার। গোটেই বিশ্ববাসীক খেদিছে মহামাৰীয়ে, চাৰিওফালে ভাইৰাছৰ আতংক। পৃথিৱীৰ বহু দেশ আজি জনশূন্য। চিকিৎসালয়ৰ বিচনা ৰোগীৰে পৰিপূৰ্ণ, চিকিৎসাৰ নাই কোনো অন্ত। কি হ'ব দেশৰ জনতাৰ? নিজক বচোৱাৰ চেষ্টাত ব্যৱহাৰ কৰিছে মাস্ক, চেনিটাইজাৰ। হেজাৰ জনতাই কান্দিছে আজি শোকত আৰু দুখত। হেজাৰজনে চিঞৰিছে আকৌ শোকত। সকলোৰে প্ৰশ্ন একেটাই মুখত, আমিও মৰিম নেকি ভাইৰাছৰ আক্ৰমণত? পৃথিৱীয়ে চকুলো টুকিছে আজি, কৰোনাৰ সংক্ৰমণক ৰোধিব নোৱাৰি। অচিন ৰোগত আক্ৰান্ত পৃথিৱীৰ এটাই মাথো আহ্বান, মুক্তি দিয়া ভগৱান, মুক্তি আঁতৰাই নিয়া তোমাৰ এই অভিমান।